হেল্ল' গাইজ, মই ৰিয়ানাছ আপোনালোকৰ মাজলৈ এটা নতুন মিনি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মানে কি আৰু ৰাইজ, এইফালে মই চতটো মানে লোৱাৰ কাৰণটো আপোনালোকে বুজিয়ে পাইছে। সেইফালে আকৌ সত্যনাৰায়ণ পূজা, এতিয়াতো দিনতো সত্যনাৰায়ণ পূজা, ৰাতিও সত্যনাৰায়ণ পূজা, আৰু আপোনালোকে ৱেডাৰটো চাব পাৰে, ইমান বেছি ধুনীয়া হৈছে। এইফালে আকৌ আমাৰ খুৰীহঁতে মানে প্ৰসাদৰ কাৰণে মানে যিটো ভোগ মানে বেছি সত্যনাৰায়ণ পূজাত মানে ভোগটো মানে মেইন, আৰু এইটো বস্তু বনাই মানে ৰেডি কৰি ৰৈ যায় আছে। এইফালে চব্জি গোটাই পূৰা টোটেলি ক্লিয়াৰ। এইফালে আমাৰ বাবুন আহিও মানে পূজা চূজা কৰা হৈ আছে চাগে অলপ চলপ। এইফালে ভোগ বনাইছে যিটো মানে বহুত বেছি টেষ্টি। এইফালে আমাৰ বাৰ্বি মাইনা যিটোহে চক খাইছে তাই। এইফালে ডাঙৰটো এইটো আকৌ বেলেগ অকণমান। মই আকৌ ইহঁতক ভিডিঅ' বনালে ইহঁতে জাপ মাৰি উঠে, মানে কয় আৰু অকণমান ভালকৈ থাকিলে ভিডিঅ'টো বনাবি, তই হঠাতে ভিডিঅ'টো বনাই দিয়া। আৰু এইফালে মানে ইমান বেছি টিকাফাটা গৰম ডাল দিছে, মানে দিনত পূজা পাতিলে অকণমান কষ্টটো বেছি হয়। কষ্ট মানে কি আৰু ৰ'দ দি থাকে ন, এইটো কাৰণে অকণমান কষ্ট হয়। ঠাণ্ডা চাণ্ডা লৈ আহিলোঁ, আহি কেনে ইয়াতে পূজাত দেখি পালোঁ যে পূজা এতিয়া মানে খতম হ'বৰ কাৰণে হ'ল। মানে যিমান জল্দি খতম হয় মোৰ কাৰণে সিমান বেছি ভাল। মানে মই সত্যনাৰায়ণ পূজাৰ ভোগটোৰ কাৰণে বহুত বেছিয়ে পাগল। আৰু এইফালে ইহঁতে মোক জোকাই আছে যে ইহঁতে ফেনৰ তলত বহি আছে আৰু মই তিৰপলৰ তলত বহি আছোঁ, মানে মোৰ গৰম লগা নাই বেছি। আৰু এইফালে মই পূৰা একদম মনেৰে পূজা কৰিছোঁ যে মই বহুত বেছি মানে আগবাঢ়ি যাওঁ ছ'চিয়েল মিডিয়াৰ ক্ষেত্ৰত। আৰু আপোনালোকেও আশীৰ্বাদ কৰিব, মোৰ ভিডিঅ'টো য'তেই চাই তাতেই লাইক মাৰি দিব। আৰু এইফালে পূজা চূজা কৰা ক্লিয়াৰ। এইফালে ফুটা চুটা লৈ আহিছোঁ, চন্দনৰ ফুটা গাইছে। এইফালে আমাৰ আকৌ ৰান্ধনীশালতো মানে ক্লিয়াৰ বস্তু চস্তু বনাত, মানে চব্জি এতিয়া বনাইহে আছে, ভাত চাত বনাই ক্লিয়াৰ হৈছে। আৰু এইফালে প্ৰসাদ মানে মই মানে অকণমান বিলাই চিলাই দিলোঁ আৰু খাবৰ কাৰণে যোৱাৰ নিচিনা হয় নহয়, সেইকাৰণে আকৌ লাগি ভাগি দিব লাগে, নহ'লে বেয়া আকৌ। বহুতে ক'ব ই খাবৰ কাৰণে আহিছে। এইফালে আমাৰ ৰাবা দা মানে একদম ডাইৰেক্ট আহিয়ে বহি গৈছে। মই কৈছোঁ অকণমান আমাক বিলাই চিলাই দি কষ্ট হৈছে। নাই, সি মানে খাৱাটো মেইন, সি মানে আগতে খাই ল'ব তাৰপিছতে বোলে বিলাব। মই ক'লোঁ দে। এইফালে যিটোহে গৰম গাইছ, মোক চাই দেখাই পাইছে আপোনালোকে, ঘামি চামি একদম উৎপাত গাইছ, ইমান বেছিয়ে গৰম। তাৰপিছত মই ইয়াক সুধিলোঁ কেনে গৰম, ফাটি যাব। তাৰ বোলে গাইছ ইফালে ফাটি যাওঁ হৈছে। মই বোলো কি ফাটি গ'ল তোৰ? মই কৈছে কি গৰমত টিকাডাল ফাটিলে। মই বোলো হয় নেকি? এইফালে আকৌ ময়ো প্ৰসাদটো খাই কেনে লৈ এইফালে ভাত চাত খাবৰ কাৰণে ৰেডি। ইমান বেছি সোৱাদ হৈছে, মানে বহুত বেছি টেষ্টি। আৰু এইফালে খাৱা লোৱা ক্লিয়াৰ হোৱাৰ পিছত মই আৰু মোৰ নিজৰ ভাগটো লৈ আহিব লাগিব দিয়াচোন ঘৰত, নহ'লে ক'ব নহয় তোৰ ভোক আৰু গাজি কয়। এইফালে লৈ আহিছোঁ, দিয়ক গাইছ আজিৰ ভিডিঅ'টো ইমানখিনি আছিল। বাই বাই গাইছ, লাভ ইউ অল, বাই বাই।